কাকুতি দা সর্বনা হলে আহকচোন আহকে যি ঘটনা ঘটি সোনকালে আহক দে তেৰিকা আও আজিকালি মানুহবোৰৰ কি হৈছে অ বাহিৰত কোনো নৰয়ে সিধা ভিতৰ পাহি হা গোটেইখন মই ধুব লাগিব এতিয়া ও বাইদেউ আমি শৰণ লোৱা মানুহটো যতে ততে উমাব পাৰো কি শৰণ লোৱা মানুহ তেওঁ কথা কবলৈ আহিছে হা বাহিৰত গৈ হোটেলত এক কাহি চেলেকি খাই ফুৰিবা কথা কবলৈ আহিছে তোমাকো মই চাই আছো তোমাকো মই ভাড়া ঘৰৰ পৰা খেদিম ৰবা ও বাইদেউ আপুনি মোক খেদে মই আপোনাৰ তাতে একদম পুৰণা ভাৰতীয় মানুহ ইতে যদি আপুনি মোক এটা খেদি দে হঠাৎ ঘৰত ক'ত পামে এই কি হৈছে হা নিচা ফাটাই নাই ভিতৰলৈ আহি চিঞৰ বাখৰ যে কৰি আছো কিয় নহয় কাকতি আপুনি কওকচোন আপোনাক মই সময়মতে ভাড়া দেও না আৰু আপুনি যি কথা কয় মই তাকে শুনো মোক কিয় উলিয়াই দে ও বাইদেউ প্লিজ আপুনি মোক উলিয়াই নেদব এই নিদিয়ে দে যা ঠিক আছে আহো দক বাপৰে বাপ ভাল বাচলো মা কসম কাকতি দা আপোনাক আসল কথাটো কয় নাই ও সুইচাইড কৰিছি সুইচাইড কৰিছে ক'ত আফ্ৰিকাত নে লণ্ডনত নে খাৰুপেটীয়াত নে যোৰহাটত নহয় আমাৰ আছে হা আমাৰ ইয়াত ও আমাৰ তাৰমানে ই হেৰি আমাৰ ই অন্তৰত দুখ পাই কিবা মনে মনে থাকা হে যিডালে ল'ৰা জন্ম দিছা ই দুখ চুখ একো নাপায় আৰু সুইচাইড কৰাৰ তাৰ সাহসো নাই এই কোনে কৰিলে কোনি মানে সেই প্ৰতিপত্তা সেই ৰাজা ৰাজাই কৰিলে হয় নেকি এই বলচোন বল তিৰকি আৰা কি হ'ল কেতিয়া নাজানো মই এতিয়া ভিতৰলৈ যাওঁতেহে গম পাইছো এই লাচিতে ইমান ডাঙৰ অন্যায় কৰিব বুলি মই ভবা নাছিলো ওৰ মানুহটো সি মাৰি পেলালে কি লাচিতে মাৰিলে ই যদি সঁচাকে মাৰিছে ই ক'ত মাৰিব ৰবা হে এতিয়া ক'ত আছে ভিতৰতে আছে চাগে হয় নেকি মই বাৰচাই কাকুতি দা নাচবো পুলিচ কেছ ৰ'বো মই থানা এটা ফোন কৰোঁ নালাগে মোৰ ভাড়া ঘৰত হৈছে মই ফোন কৰিম নহয় মই চাই আহোঁ শুনকচোন আপুনি কেলে যায় বাৰু কলিতাই যাবলৈ মানা কৰিছে নহয় তেৰিকা একো নহয় বাহিৰত চিঞৰ বাখৰ কৰি থাকিলে একো লাভ নাই মই ভিতৰলৈ গৈ চাব লাগিব তুমি বোলা মই নাযাওঁ নেকি তেৰিকা লগ এটা নালাগে নেকি কিবা ভিতৰতেহে একেবাৰে সিংহটোৰ দৰে গুজৰি থাকে বাহিৰত অহাৰ লগে লগে নিগনি এতিয়া হ'ব আহা বোলা আৰে হেৰি আহক আকৌ যাব লাগিব তেৰিকা কাকুতি দা আপুনি কথাটো নুবুজে কিয়া অফিচাৰে আহি মুখে গালি পাৰব যে খবৰটো কেলে দিলাক লাগলি খবৰ দিয়াৰ 10 ঘণ্টা পিছত আহো তেৰি মহা মুস্কিলত পড়লো নহয় ও বাইদেউ ফিনিছ নেকি কেনকি মৰিলা বৰ বেয়া ধৰণে মৰিলে বাপৰে বাপ এনেকে মৰা মানুহ মই কেতিয়াও দেখা নাই দেই খুচৰা ৰোগ প্ৰত্যেকৰ গালৈ খুচৰিব পাৰে ও কাকুতি দা আকো চিন্তা নকৰব পোষ্টমৰ্টম ৰিপৰ্টত চব ধৰা পৰিব নহয় কেনকি মৰিলা আচ্ছা এইগিলাখন কথা বাদ দিয়ক থানাত ফোন লগাওক